সাহিত্য একাডেমী উদ্যোগত ডিফুত মিড দ্য অথাৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ 3 সভাপতিৰ সংযোগ বিশেষ অনুষ্ঠানত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত বহুভাষিক কবি সন্মিলন হত্যা নে আত্মহত্যা লংকাত সাংবাদিকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য ৰহস্যজনকভাৱে উদ্ধাৰ DY365ৰ লংকা সাংবাদিক অৰিন্দম চৌধুৰীৰ মৃতদেহ দুৰ্বৃত্তই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ সন্দেহ কাৰ্বি পাহাৰৰ লাংহিনত ভয়াবহ পথ দুৰ্ঘটনা ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত 2 বাইক আৰোহী নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথম খবৰলে অসম তথা কাৰ্বি আংলঙৰ গৌৰৱ সাহিত্যিক তথা উপন্যাসিক পদ্মশ্ৰী ৰংবং তেৰাঙক লৈ এক আকৰ্ষণীয় অনুষ্ঠান সাহিত্য একাডেমী উদ্যোগত মিড দ্য অথাৰ অনুষ্ঠিত হৈ যায় ডিফুত অনুষ্ঠানত অসম সাহিত্য সভাৰ 3 সভাপতিৰ সংযোগ দুগৰাকী প্ৰাক্তন সভাপতি ৰংবং তেৰাং আৰু ডক্টৰ ধ্ৰুৱজ্যোতি বৰা আৰু বৰ্তমানৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশী এই 3 সভাপতিৰ সংযোগৰ লগতে পাহাৰীয়া জিলা সাহিত্যৰ মহিৰূপ উপন্যাসিক ৰংবং তেৰাঙৰ সৃষ্টিৰাজিৰ ওপৰত আলোচনাৰ লগতে ভাৱ বিনিময় অনুষ্ঠান আছিল অতি আকৰ্ষণীয় লগতে বহু বিশেষ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত অনুষ্ঠিত হয় বহুভাষিক কবি সন্মিলন সাহিত্য একাডেমী আহ্বায়ক ডক্টৰ ধ্ৰুৱজ্যোতি বৰা অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু দুবাৰকৈ কাৰ্যকাল সমাপ্তি কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে আসন শুৱনি কৰা এই অনুষ্ঠানত বিশেষভাৱে অসমৰ কেইবাখন জিলাৰ পৰা ভিন্ন প্ৰান্তৰ নিমন্ত্ৰিত বিশিষ্ট লেখকসকলে আহি যোগদান কৰে অনুষ্ঠানত প্ৰথমে সাহিত্য একাডেমীৰ হৈ আহ্বায়ক ডক্টৰ ধ্ৰুৱজ্যোতি বৰাই ৰংবং তেৰাঙক লৈ এইদৰে অনুষ্ঠান কৰিবলগীয়া প্ৰসংগৰ ওপৰত কোৱাৰ লগতে সাহিত্যিকগৰাকীৰ মহৎ সৃষ্টিৰাজিৰ ওপৰত চমু তথা সুন্দৰ বিৱৰণ দাঙি ধৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে উপন্যাসিকগৰাকীৰ সাহিত্যৰাজিৰ বিষয়ে কোৱাৰ লগতে তেওঁ অসম সাহিত্য সভাৰ সম্পাদকৰ দায়িত্বভাৰ লৈ থকা অৱস্থাত তেৰাঙৰ সৈতে কাম কৰা বিভিন্ন অভিজ্ঞতাৰ বিষয়ে ভাষণত দাঙি ধৰে পদ্মশ্ৰী ৰংবং তেৰাঙে নিজৰ সাহিত্যৰাজিৰ বিষয়ে ক'বলৈ গৈ সাহিত্য সৃষ্টিৰ বিষয়ে চমুকৈ দাঙি ধৰে লগতে তেওঁ কাৰ্বি লোক সাহিত্যৰ ওপৰতো অতি সৰলভাৱে ধুনীয়া ভাষণ আগবঢ়ায় ইপিনে বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং মানুহজনৰ বিষয়ে ক'বলৈ বিশেষভাৱে জ্যেষ্ঠ সাংবাদিক তথা লেখক পবিত্ৰ বৰাই তেৰাঙৰ সমস্ত সৃষ্টিৰাজিৰ লগতে সাহিত্যিকগৰাকীৰ ব্যক্তিত্বৰ বিষয়ে ভাষণত দাঙি ধৰে ইয়াৰ উপৰি বিশিষ্ট সাহিত্যিক হাংমিজি হানছে বিশিষ্ট সাংবাদিক তথা লেখক সঞ্জু বৰায়ো ৰংবং তেৰাঙৰ সান্নিধ্য তথা তেওঁৰ সৈতে হোৱা বিভিন্ন স্থানলৈ যাত্ৰা সম্পৰ্কে চমু আলোকপাত কৰি ভাষণ প্ৰদান কৰে আৰু মিড দ্য অথাৰ অনুষ্ঠানৰ পিছতেই কবি সন্মিলন অনুষ্ঠিত হয় 18 গৰাকী নপুৰণি কবিয়ে চৰ্চিত কবিতা পাঠ অনুষ্ঠানত গুৱাহাটীৰ পৰা বিশিষ্ট কবিদ্বয় অৰিন্দম বৰকটকী আৰু কমল তাঁতীয়ে পৰ্যালোচক হিচাপে উপস্থিত থাকি কবিতাৰ ওপৰত বিশেষভাৱে পৰ্যালোচনা আগবঢ়ায় অৱশেষত অসম সাহিত্য সভাৰ সহ সম্পাদক দেৱজিৎ বৰাই উপস্থিত সকলো ৰাইজক আন্তৰিক শলাগ জনায় দেশ তথা ৰাজ্যত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত সেৱা আগবঢ়োৱা সাংবাদিক তথা সংবাদকৰ্মী জীৱন পুৰা মাত্ৰাই সুৰক্ষিত নহয় এই কথা পুনৰবাৰ প্ৰমাণ কৰিলে লংকাত সাংবাদিকৰ মৃত্যুৰ ঘটনাই লংকাৰ নিজা বাসগৃহত ৰহস্যজনকভাৱে উদ্ধাৰ DY365ৰ লংকাৰ সাংবাদিক অৰিন্দম চৌধুৰীৰ মৃতদেহ দুৰ্বৃত্তই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ সন্দেহ এই মৃত্যু ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ লংকাত তীব্ৰ চাঞ্চল্য হয় এগৰাকী যুৱ সাংবাদিকৰ মৃত্যুৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি তুলিছে লংকাত DY365 চেনেলৰ লংকাস্থিত সংবাদদাতা অৰিন্দম চৌধুৰীৰ ৰহস্যজনক অৱস্থাত
মৃতদেহ উদ্ধাৰৰ খবৰ সম্প্ৰতি সমগ্ৰ হোজাই জিলাখনৰ লগতে সংবাদ মহলত শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে লংকাৰ বামুণগাঁও স্থিত বাসগৃহত অকলশৰীয়াকৈ বসবাস কৰা সাংবাদিকগৰাকীৰ মৃতদেহ শনিবাৰে পুৱা এইদৰেই শোৱনি কোঠাৰ খিৰিকীত চিপ লোৱা অৱস্থাত ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই ৰহস্য ঘনীভূত হৈ পৰিছে। এয়া যদি সঁচাই এক আত্মহত্যা তেনেহলে কিদৰে আঁঠুকাঢ়ি থকা অৱস্থাত আত্মহত্যা কৰিলে সাংবাদিকগৰাকীয়ে। ইতিমধ্যে এই মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সংবাদদাতাগৰাকীৰ বাসগৃহত হোজাইৰ আৰক্ষী অধীক্ষক দণ্ডাধীশৰ লগতে লংকা আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। মই আফটাৰ স্কুল মই 11:30 পিছত মই ইয়াত আহিলোঁ বিকজ হি মৰ্ণিঙৰ পৰা মোক মেছেজ টেক্সট একো কৰা নাই আৰু কালি ৰাতিও মানে ফোন মোৰ ভালকৈ ৰিচিভ কৰা নাই, মেছেজ এটা কৰিলে বাছ। আৰু কালিৰ পৰা মানে বহুত দিনৰ 3-4 দিনৰ পৰা মানে বিহেভটো অকণমান বেলেগ লাগি আছে, বিহেভিয়াৰ বেলেগ, কথা বতৰাবিলাক বেলেগ। তো মানে সি সদায় মোক কৈ থাকে যে মোৰ মাক দেখিবা, মই নাথাকিলে মোক মাক দেখিবা, মনিকা প্লিজ মোৰ মাক দেখিবা, মানে এনেকুৱা কথা সদায় সি কৈ থাকে। তো এইবিলাক কথা মানে যেতিয়া কৈ থাকে মোৰ মাথাত আজি যেতিয়া মই মানে কালিৰ পৰা এনেকুৱা ফোন কৰি আছোঁ, আজি ৰাতি মানে অনলাইন দেখা নাই, সি যে অনলাইন হোৱাটছআপত আহে 11:30 হৈ গৈ আছে, মানে হোৱাটছআপত অনলাইন নাই, মেছেঞ্জাৰত নাই। তেতিয়া মই ভাবিলোঁ কি হ'ল, মই ভাবিছোঁ যে সি কৈ থাকে যে তাৰ ঘৰৰ ওচৰত সি বাইকটো ৰাখে, মানে সি ঘৰত থাকে তাক মিনছ। মই আহিলোঁ, মই স্কুলৰ পৰা ডিৰেক্টলি আহিলোঁ, মই দেখিছোঁ বাহিৰত বাইকটো আছে। আহি পেলাই মই কলিং বেল বহুতবাৰ ৰিং কৰিলোঁ, উঠোৱা নাই, মানে ফোন মানে দৰ্জা খোলা নাই। ফোন কৰি আছোঁ, ৰিং হৈ আছে, নুঠায়। মই এইটো ফালে গ'লোঁ, খিৰিকী এটা খোলা পালোঁ। মই খিৰিকীটো মানে চালোঁ যে বেডটো দেখা গৈ আছে বাহিৰৰ পৰা, বেডটো দেখা গৈ আছে। বেডৰ পৰা দেখিলোঁ যে মানে বিচনাবিলাক লাইটছ অন, বেড মানে মানে পৰি আছে। তাৰপিছত পিছৰ দৰ্জাত গৈ আকৌ পিছৰ দৰ্জাৰ পৰা তাক মাতিলোঁ, দৰ্জা বহুত পিটিলোঁ বহুতবাৰ। তাৰপিছত মানে ফ্ৰণ্টত আহি আকৌ গ্ৰিলৰ ওচৰত আকৌ তাক বহুতবাৰ মাতিলোঁ। তাৰপিছত কি কয় ৰিং কৰিলোঁ মই বেল, নুঠায়। বহুতবাৰ কৰাৰ পিছত মই যেতিয়া দেখিলোঁ যে মানে টেবুলটোত মানে গ্ৰিলৰ মানে ভিতৰত যে টেবুলত মানে চাবিটো আছে, গ্ৰিলৰ চাবি মানে কিবা এটা চাবি মানে এনেকুৱা আছে। তো মই ভাবিলোঁ এইটো হ'ব পাৰে। মই এটা লাঠি ল'লোঁ, তাৰপিছত এইটো টানি পেলাই দেখিছে লগৰ দাদা সিহঁতে দেখিছে মই যিবিলাক কৰি আছিলোঁ ভিতৰৰ পৰা মাৰা আছিলে। চাবিটো ভিতৰত আছিলে টেবুলত, মই বাহিৰৰ পৰা দেখি আছিলোঁ, মানে গ্ৰিলৰ বাহিৰৰ পৰা মই দেখি আছিলোঁ। তাৰপিছত মই চাবিটো আনি মানে এনেকুৱা লাঠি দি মই আনিছোঁ মোৰ ওচৰত। তাৰপিছত মই হাত সোমাই পেলাই ভিতৰৰ পৰা মানে খুলিছোঁ চাবিটো, ভিতৰত সোমাই পেলাই এনেকুৱা। কি সম্পৰ্ক আছিল আপোনাৰ? বিয়া হ'ব বুলি মানে কথা হৈ আছিলে। তুমি যেতিয়া প্ৰথম দেখিছিলা, দেখাৰ পিছত কি সন্দেহ হয় তোমাৰ, কেনেকুৱা ধৰণৰ সন্দেহ হয়? মই একো ক'ব নোৱাৰোঁ কি হ'ব পাৰে, মই একদম মানে ডাউট, মই এতিয়া কনফিউজ হৈ আছোঁ। মই তাৰ ওচৰত গ'লোঁ, মই ভাবিছোঁ সি এনেই কৰি আছে নেকি, এনেই হ'ব পাৰে সি এনেকুৱা কৰি আছে। মই তাক গ'লোঁ, মই তাক ধৰিলোঁ, মই গামোচাটো মানে খোলাৰ চেষ্টা কৰিলোঁ, এইবিলাক কৰি আছিলোঁ। মই ভাবা নাই যে এইটো সঁচাকৈ সি এনেকুৱা কৰিছে। আপোনাৰ মতে হত্যা নে আত্মহত্যা? ইফালে সাংবাদিকগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰি শোকস্তব্ধ হৈ পৰা সমগ্ৰ হোজাই জিলাখনৰ সংবাদকৰ্মী ঘটনাস্থলীত উপস্থিত হৈ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলিছে। পিছে সাংবাদিক অৰিন্দম চৌধুৰীৰ এই মৃত্যু হত্যা নে আত্মহত্যা? কোনো দুৰ্বৃত্তৰ হত্যাৰ বলি হ'ল নেকি যুৱ সাংবাদিকগৰাকী? সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। যেনেকৈ আমি গম পালোঁ, এইটো বহুত হৃদয় বিদাৰক ঘটনা। মই বহুত বেয়া পালোঁ। অৰিন্দম লগততো মোৰ বহুত ভাল চিনাকি আছিল, তো বহুত ভাল ল'ৰা। সেইকাৰণে মই নিজে একদম লগতে যেনেকৈ আমি গম পালোঁ, গোটেই পাৰ্টিক উঠাই ইয়াতে আমি বস্তু কৰ্ডন অফ কৰিছোঁ, যি কাৰণে আমাৰ যিমানখিনি এভিডেঞ্চ হয় এইটো বচি যায়। সেইকাৰণে আমি যি চিন অফ ক্ৰাইম যি আছে এইটো কণ্টেমিনেট হ'ব দিয়া নাই। আৰু তাৰপিছত মই নিজেই আৰু এডিশ্যনেল এছ পি আমি আহি গোটেই আমাৰ যি ক্লু আছে এইটো আমি চাইছোঁ। আৰু মই নিজে ছুপাৰভাইজ কৰি এইটো কেছ
যিমানখিনি আমাৰ বস্তু আছে যিমান ক্লু আছে তাকে আমি কেনেকৈ আমি টেকনিকেল হিচাপে ধৰোঁ আৰু কেনেকৈ আমি ষ্টেটমেণ্ট হিচাপে আমি ক'ৰ লগত কাৰ পৰা আমি যিমানখিনি ষ্টেটমেণ্ট পাওঁ এইটো লৈ আমি তদন্ত কৰি আছোঁ চলাই আছোঁ আৰু আপুনি এইটো ভাবক কি ইয়াতে আমি একদম 100% যি থৰো ইনভেষ্টিগেশ্যন হ'ব চাইণ্টিফিক ইনভেষ্টিগেশ্যন আমি গৌতম চন্দা ৰিপৰ্ট কাট নিউজ ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিদিনে সংঘটিত হয় পথ দুৰ্ঘটনা কেতিয়াবা যদি শোচনীয় পথৰ বাবে কেতিয়াবা তীব্ৰবেগী বাহন চলোৱাৰ বাবে নতুবা যান বাহনৰ নীতি নিয়ম মানি নচলাৰ বাবে বিশেষকৈ ট্ৰাকৰ দৌৰাত মই বহু সময়ত সংঘটিত কৰি আহিছে এনে বহু পথ দুৰ্ঘটনা পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ লাংহিনৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা কাৰ্বি আংলঙৰ লাংহিনত ভয়াৱহ পথ দুৰ্ঘটনা ডগমকা আৰক্ষী চকীৰ অন্তৰ্গত লাংহিন হাঁহপামৰ সমীপত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষত কৰোণভাৱে মৃত্যুক সাৱটিবলগীয়া হয় 2 বাইক আৰোহী চিমেণ্ট কঢ়োৱা ট্ৰাক নং NL07J6901 আৰু বাইক নং NL04A5064ৰ মাজত মুখামুখি সংঘৰ্ষ হয় দুৰ্ঘটনাত বাইক আৰোহী এজনৰ ভৰি এখন ছিগি যায় ৰাজপথত বৰ্তমানেও চিনাক্ত হোৱা নাই 2 বাইক আৰোহী জানিব পৰা মতে নাগালেণ্ডৰ নম্বৰযুক্ত বাইকখনে ডগমকা অভিমুখে গৈ থকা সময়তে সন্মুখৰ পিনৰ পৰা অহা ট্ৰাক এখনে মুখামুখি খুন্দিয়াই বাইক আৰোহী দুজনক বহু দূৰলৈ চুচুৰাই লৈ যায় পিছত ট্ৰাকখন পথৰ দাঁতিত বাগৰি পৰে আনপিনে ট্ৰাক চালকজনে ট্ৰাকখন এই অৱস্থাতে তৎক্ষণাত এৰি উদ্ধাৰ হয় উক্ত স্থানৰ পৰা আমাৰ এজন মাষ্টৰ আছিলে লগতে আমি কথা পাতিছিলোঁ তাৰপিছতে এইফালে বাইক ডাবুল ডিস্কভাৰ এখন বাইক মানে গৈ আছে মানে ইয়াতে তাৰপৰা দৰং চাইডৰ পৰা ট্ৰাক এখন আহি কিন্তু খুন্দা খোৱা মই দেখা নাই কিন্তু আমি ঠাউকৈ আৱাজ শুনিলোঁ তেতিয়া চালোঁ তেতিয়া ট্ৰাক ভিতৰতে তলতে মানে বাইকখন মানে লাগি থাকিলে আৰু মানুহজনৰ তাতে লাগি থাকিলে চুচৰি লৈ আনিলে আনি পেলাই অলপ কিমান 1.5 কিলোমিটাৰমান টানি আনিলে ইয়াত পৰি গ'ল ভাবিলোঁ ইয়াত পৰাই পেলাই গাড়ীখন পলাই যাব নেকি মই চিন্তা কৰিলোঁ গাড়ী নম্বৰ ধৰিম বুলি কৈ পেলাই আকৌ ট্ৰাকখন আকৌ পৰি থাকিলে কিমানমান সময়ত হৈছে এতিয়া আধা ঘণ্টামান হৈ গৈছে আধা ঘণ্টামান হ'ল তাৰপাছত ট্ৰাকৰ ড্ৰাইভাৰ হেণ্ডেলমেণ্ট পলাই যোৱাটো আমি দেখা নাই আমি চাই আছিলোঁ কিন্তু এতিয়া ভিতৰত বাৰু আছে নাই গম পোৱা নাই ইমানখিনি ইপিনে এই ঘটনাৰ খবৰ লাভ কৰা মাত্ৰে দুৰ্ঘটনাস্থলীত উপস্থিত হয় ডগমকা আৰক্ষী ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে বুকলীয়া ঘাটৰ পৰা ৰাজু কাঠাৰৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Aturkimi Academy Jifu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 a.m. to 1 p.m. Aturkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. GR Infra Projects Limited. Plot number 80, Brahmaputra Industrial Park, Amingaon, Guwahati 781031. Products: bitumen emulsions, coal mix emulsions, PMB, CRMB, metal crash barrier, thermoplastic paint and bitumen all grades, etc. MS Micro Engineering, authorized dealer. First floor, Cooperative Building, Difu Karbi Anglong, Assam. Contact number 9435503710 or 8638223203 or 8628441464. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে
বড়ো চুক্তি অষ্টম দফা কাৰ্যকৰীৰ বিপক্ষে তথা 244 ধাৰা অনুযায়ী শৈক্ষিক স্বায়ত্তশাসিত ৰাজ্য দাবী কাৰ্যকৰীৰ সপক্ষে কাৰ্বি ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে সংগ্ৰামৰ এক ব্যতিক্ৰমী পন্থা। সংগ্ৰামৰ অংশৰূপে ডকমকাৰ পৰা ডিফুলৈ পদব্ৰজে শ্লোগান চিঞৰি চিঞৰি আহিব কাৰ্বি ছাত্ৰৰ দল। কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰা বড়োসকলৰ পাৰ্বত্য জনজাতিকৰণৰ বাবে কেন্দ্ৰৰ যি প্ৰস্তাৱ তাক লোকসভা অধিৱেশনৰ মজিয়ালৈ যোৱাৰ আগতে নাকচ কৰাৰ দাবী জনাইছে জিলাখনৰ কাৰ্বি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে। ছাত্ৰ নেতা চিমিয়ন ৰংফাৰৰ নেতৃত্বত বড়ো চুক্তি অষ্টম দফা কাৰ্যকৰীৰ বিপক্ষে তথা 244 ধাৰা অনুযায়ী শীঘ্ৰে স্বায়ত্তশাসিত ৰাজ্য দাবী কাৰ্যকৰীৰ সপক্ষে সংগ্ৰামৰ ব্যতিক্ৰমী পন্থা গ্ৰহণ কৰিছে কাৰ্বি ছাত্ৰ সন্থাই। আমাক বিজেপি চৰকাৰে প্ৰমিছ দিছিলে 244A ইমপ্লিমেণ্ট কৰি পেলাই আমাক অট'নমাছ দিব বুলি কৈছিলে। এইটো দুটাটো এবাৰ উইণ্টাৰ ছেশ্যন সময়ত আমাক দিব লাগিব, তেখেতৰ প্ৰমিছটো ফুলফিল কৰিব লাগিব। আমি আমাৰ বড়ো ভাই এগেইনষ্টত নহয়। We do not want any trouble from any other tribe. আৰু আমি বেলেগক আমি ট্ৰাবেলো দিব বিচৰা নাই। We the Karbis are a peace loving tribe. কিন্তু আমি আপোনালোকৰ চেনেল মৈদামত স্পষ্ট কৈ দিছে আমি পিচ লভিং ট্ৰাইব হয় লগত, কিন্তু যদি এইবিলাক সেনচিটিভ ইস্যু যদি আমাক এনেকৈ টৰ্চাৰ কৰি থাকিলে উই আৰ অলছো ৰেডি টু ৰিস্ক আৱাৰ লাইফ। গতিকে আজি এই পদযাত্ৰা আমি ইয়াত ডকমকাৰ পৰা আৰম্ভ কৰি আমি 3 days আমি ডিফুলৈকে যাব, তাত আমি 11 তাৰিখ পাম। এইখিনি আমাৰ বকজন পৰাও আমাৰ KSA আৰু সৰুতা সংগঠন এতিয়া আহি থাকিব আৰু আমি মাঞ্জা 10 তাৰিখ আমি তাতে গোট হৈ 11 তাৰিখ আমি কাউন্সিলত গৈ আমি আমাৰ দাবীটো ফাইনেল টাইম আল্টিমেটাম হিচাপে আমি আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল থকা বিজেপি চৰকাৰ তুলৰাম নহাং লগতে যিমানখিনি EM আছে MEC আছে তেখেতক অনুৰোধ কৰিব যাম। কিন্তু যদি তেওঁলোকে আমাৰ যিটো দাবী পূৰণ নকৰে তেতিয়াহ'লে আমি হয়তো আমি ৰেল ৰকো কৰিম, নহ'লে আমি ইণ্ডিপেণ্ডেণ্ট হাংগাৰ ষ্ট্ৰাইক কৰিম বা যি ধৰণৰ আমাৰ যিটো ডেম'ক্ৰেটিকেলি আমি প্ৰটেষ্টটো আমি প্ৰতিবাদটো কৰি যাম বুলি আপোনালোকৰ চেনেল মাধ্যমত আজি 3 দিন ধৰি গ্ৰহণ কৰা সংগ্ৰামৰ অংশৰূপে কাৰ্বি ছাত্ৰসকলে ডকমকাৰ পৰা পদব্ৰজে আহিব ডিফুলৈ। CRT একৰ্ড ক্ল'জ 8 যিটো ক্ল'জ 8 আছে সেই ক্ল'জ 8টো আমি স্ক্ৰেপ কৰিব বিচাৰিছোঁ। আমি 16 অৰ্গেনাইজেশ্যন দাবী কৰিছোঁ যে অতি সোনকালে এই উইণ্টাৰ ছেশ্যনত এই যাতে হেৰি ডিছকাশ্যন নহয় আৰু এই কেঞ্চেল কৰি দিয়ে। কেন্দ্ৰীয় চৰকাৰক আমি সুকীয়াই কৰি কৈ দিছোঁ যে এই বাধ্যতামূলক এইটো আমি কৰিবলগীয়া হ'ব, কিয় নেকি আগন্তুক দিনত আমি দীৰ্ঘদিনৰ পৰা আমি বাধা দি আহিছোঁ আৰু এতিয়াও বাধা দিম আৰু বাধা দি থাকিম। আমি তুলিৰাম ৰংহাং CMক আমি কৈ দিছোঁ যে অতি শীঘ্ৰে KACত এই ৰিজলিউশ্যনটো লৈ পেলাই এই সমগ্ৰ কাৰ্বি আংলঙত যিটো ঘটনা ঘটিছে এই চলুচন কৰি দিয়া যেন আমি সৈতে কামনা কৰিছোঁ। ডকমকৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ। পৰ্যটনৰ অলেখ সম্ভাৱনা থকা পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ জলপ্ৰপাতসমূহক লৈ শেহতীয়াকৈ সৰব হৈছে কাৰ্বি পৰিষদ। জিলাখনক পৰ্যটন নগৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছে কাৰ্বি আংলং জিলা পৰিষদে। পৰ্যটনৰ অলেখ সম্ভাৱনা থকা পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ জলপ্ৰপাতসমূহক লৈ শেহতীয়াকৈ সৰব হৈছে কাৰ্বি পৰিষদ। জিলাখনক পৰ্যটন নগৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছে কাৰ্বি আংলং স্বায়ত্ত পৰিষদে। তাৰে অংশ হিচাপে জিলাখনৰ 26 নং দুৱাৰবাগৰি পৰিষদীয় সমষ্টিত জনপ্ৰতিনিধি ৰিচাৰ্ড টকবিৰ লগতে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য হৰেণ সিং বে, প্ৰদীপ ৰংপি আৰু বহু কাৰ্যবাহী সদস্যৰ লগতে স্থানীয় লোকৰ এটা দলে এক জৰীপ কৰে। দলটোৱে কাইফলাংছো নামৰ মনোৰম জলপ্ৰপাতটিত উপস্থিত হৈ উৎফুল্লিত হৈ পৰে আৰু দৃশ্য উপভোগ কৰে। স্মৰ্তব্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় 30 কিলোমিটাৰ নিলগৰ এই জলপ্ৰপাতটো অতি বিদুপন। মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ আকৰ কাইফলাংছই অতি সহজেই পৰ্যটকসকলক আকৰ্ষিত কৰে, যদিও ইয়ালৈ আহিব পৰা পথটো একেবাৰে সুচল নহয়। পৰ্যটন বিভাগে যদি সঁচাকৈ পৰ্যটকসকলৰ
সুবিধাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰে তেন্তে কাইফলাংছো এক সুন্দৰ পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হ'ব। অসমৰ পৰ্যটনৰ যি মূল ক্ষেত্ৰ যে কাজিৰঙা, এই কাজিৰঙাৰ ঠিক নিলগতে কাইফুলাংচু নামৰ এই জলপ্ৰপাতটো আমি আজি দেখিবলৈ পাইছোঁ আৰু এই জলপ্ৰপাতটো আজি ইয়াত চাবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ, খুব ফূৰ্তি লাগিছে, কিয়নো কাজিৰঙাৰ পৰা খুব বেছি দূৰ নহয়, ওচৰতে আছে। কিন্তু এটা কথাই ঠিক, ইয়ালৈ অহাৰ যিটো ৰাস্তা একেবাৰে খুব বেয়া অৱস্থাত আছে। গতিকে এই ৰাস্তাটো যিটো জৰাজীৰ্ণ অৱস্থা, সেই ৰাস্তাটো যদি কাৰ্বি আংলং সাহিত্য পৰিষদে তথা অসম চৰকাৰৰ পৰ্যটন বিভাগে যদি ইয়াৰ উন্নতি সাধন কৰে, তেতিয়াহ'লে মই লগতে আমি ইয়াত আজি যিসকল শিক্ষাৰ্থীসকলে এটা আত্মবিশ্বাসী যে ইয়ালৈ যথেষ্ট সংখ্যক পৰ্যটক আহিব আৰু এই অঞ্চলটো কাইফুলাংচু অসমৰ এটা বিখ্যাত পৰ্যটন ক্ষেত্ৰৰূপে পৰিণত। एक्चुअली मैं गुजरात से हूँ। मैं ये बताना चाह रहा हूँ कि दिस द प्लेस ऑफ कार्बी आंगलोंग काइफलांगसो, तो दिस इज अ वेरी गुड प्लेस एंड प्लीज विजिट दिस प्लेस एक्चुअली। आप किसी को पिकनिक या किसी तरह से विजिट कर सकते हैं। इतना खूबसूरत प्लेस है कि आपको मैं क्या बताऊँ, आप देख सकते हैं इसका और प्लीज़ विजिट। एक्चुअली हम लोग को ये करना चाहिए कि इस लोगों को प्लेस में विजिट करना चाहिए, तब तो हम लोग का ये होगा ना। प्लीज़ विजिट दिस प्लेस। आई रिक्वेस्ट ऑल ऑफ यू प्लीज़ विजिट दिस प्लेस नेक्स्ट कपल ऑफ वीक्स एंड मंथ्स एंड বৈঠালাংচুৰ পৰা জাচন ইংখে ৰিপৰ্ট কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।